সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো শেষলৈ চাব, ভাল লাগিব নিশ্চয়। আৰু আপোনালোকে সকলো নিশ্চয় ভালেই আছে, মোৰো বহুত ভাল। তো এয়া ভিডিঅ'টো হ'ল 4 ছেপ্টেম্বৰতে মই আপলোড দিব পৰা নাছিলোঁ, দুদিন দেৰি হ'ল মোৰ অসুবিধাৰ কাৰণে। তো সিদিনা আছিলে বামুণ দ্বাদশী একাদশী আৰু সেইদিনাখন ভগৱান শ্ৰীকৃষ্ণই ৰাজা বলিৰ যজ্ঞস্থলত আৱিৰ্ভূত হৈছিলে আৰু সেই তিথিটো আছিলে দ্বাদশী তিথি, সেইকাৰণে বামুণ দ্বাদশী বুলি কোৱা হয়। বামুণ দ্বাদশী একাদশী ব্ৰত আমি পালন কৰিলোঁ, মাইনাজনী আৰু মই, আৰু দুয়ো একেলগে এনেকৈ ভগৱানক দৰ্শন কৰিব গ'লোঁ। প্ৰথমতে জনাৰ্দন বাবাক দৰ্শন কৰি আহি বামুণ দেৱক সেৱা প্ৰাৰ্থনা জনাই ইয়াতে আহিলোঁ। আৰু ইয়াতে আমি দুয়োজনে পূজা কৰিলোঁ, বাবাক জল ঢালিলোঁ, গাখীৰ ঢালিলোঁ, সেৱা প্ৰাৰ্থনা কৰিলোঁ দুয়ো। বহুত ভাল লাগিলে। তো এনেকুৱা ভাল দিনত, ভাল তিথি, শুভ তিথিত ভগৱানৰ দৰ্শন কৰিলে বহুত ভাল লাগে। সকলোৰে বাবে মংগল কামনা কৰিলোঁ, সকলোৰে ভাল হওক, মংগল হওক, সকলোৱে যাতে মিলিজুলি থাকিব পাৰোঁ, সেয়াই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা থাকিলে। আৰু তাৰ পৰা ওলাই আহি আকৌ পানী ল'ব খোজোঁতে দেৱে আমাক ইয়াতে পাকশালাত মাতিলে পানী ল'বৰ কাৰণে। ইয়াতে যে এটা কুঁৱা আছে গমেই পোৱা নাছিলোঁ। কুঁৱাটো ব্ৰহ্মপুত্ৰৰ পানী আহে, ইয়াতে ব্ৰহ্মপুত্ৰৰ লগত কানেকশ্যন কৰি ৰাখিছে মটৰ লগাই পেলাই। আৰু তাই দেখিছেনে একদম সোমাই গৈ পেলাই পানী উঠাইছে, মোৰ যি ভয় লাগিছে। মই তাইক মানা কৰি আছোঁ, তাই ভিডিঅ' কৰি কৰি পানী উঠাইছে। আৰু ইফালে দেৱে আমাক প্ৰসাদ দিলে, প্ৰসাদ এখেতে দিছে, এয়া ৰান্ধনীয়ে দেও বাবাৰ কাৰণে ভোগ বনাইছে, এখেতে আমাক প্ৰসাদ দিলে। আপোনালোক কোৱাটোতো দেখালোৱে। ময়ো প্ৰথমবাৰে আহিছোঁ, পানী ইয়াতে পায়, ভাল লাগিছে কিন্তু। মই আজিহে দেখিলোঁ, মই বাহিৰৰ পৰাই নিওঁ, এনে বেলেগ দিনা। ঠিক আছে, চাই থাকিব আমাৰ ভিডিঅ' দেই। আৰু কুঁৱাটোৰ পৰা পানী আনি ইয়াতে বিষ্ণুজীৰ স্মৰণ কৰি কলগছত ঢালিলোঁ, ঢালি এতিয়া সেৱা প্ৰাৰ্থনা কৰি আছিলোঁ। কুঁৱাটো যে আছিলে সেইটো ব্ৰহ্মপুত্ৰৰ পৰা অহা পানী আছিলে, ব্ৰহ্মপুত্ৰৰ পৰা ফিটিং কৰি ৰাখিছে। আৰু এয়া আমি এতিয়া যাব ওলাইছিলোঁ, যোৱাৰ আগতে অকণমান ঘূৰিম। আৰু আপোনালোকৰ ভিডিঅ'টো চাই কেনে পালে ক'ব দেই। ফটো বা কেনে হ'ব এতিয়া? ভিডিঅ' ধুনীয়া হৈছে কিন্তু দেই, আজি মজা লাগিছে আহি। নেক্সট টাইম আই হোপ যদি ইফ কমেণ্ট যদি আপোনালোকে কৰে তেতিয়াহ'লে আমি একেলগে আহিম। উই উইল মিট চুন।